নমস্কাৰ বন্ধুসকল, মই ঋতুৰাজ ঢেকিয়াল ফুকন। মোৰ এইটো ফাৰ্ষ্ট ইউটিউব চেনেল আৰু ভিলেজমেন ভইচ, আৰু এইটো ফাৰ্ষ্ট ব্লগ। চ' প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটিও দবাই দিয়ক, যাতে অনাগত দিনত মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যনৰ জৰিয়তে লাভ কৰিব পাৰে। আৰু মোৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে। ত' আপোনালোকক আজি জনাব বিচাৰিছোঁ Paytm এপছটোৰ বিষয়ে। Paytm পে'মেণ্ট বেংক। চ' ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, প্লে' ষ্ট'ৰত যাব। প্লে' ষ্ট'ৰত গৈ Paytm চাৰ্চ কৰিব, Paytm, Paytm। আপোনালোকে এইটো ইনষ্টল কৰিব, ইনষ্টল কৰি অ'পেন কৰিব। মোৰ অলৰেডি এপছটো ইনষ্টল কৰা আছে, গতিকে মই অ'পেন কৰিব বিচাৰিছোঁ। অ'পেন কৰি আপোনালোকে লেফ্ট ছাইডে তিনিডাল ডট দেখিছে, তাত ক্লিক কৰিব। কৰি ইয়াতে দেখিছে আপোনালোকে ক্ৰিয়েট এ নিউ একাউণ্ট, তাত লগ ইন কৰিব। ইয়াত আপোনালোকে আপোনাৰ মোবাইল নাম্বাৰ দিব ফাৰ্ষ্ট, ছেকেণ্ড ক্ৰিয়েট এ Paytm এক পাছৱৰ্ড। ইয়াত আপোনালোকে 6টা সংখ্যাৰ আখৰ দিব, মিনিমাম 6 কেৰেক্টাৰ্ছ আৰু এটলিষ্ট 1 নাম্বাৰ, এটা সংখ্যা দিব লগতে। আৰু নেক্সট আপোনালোকে ইমেইল ID দিব। এইখিনি কৰাৰ পাছত আপোনালোকে লগ ইন Paytm ইয়াত ক্লিক কৰিব। তেতিয়া আপোনাৰ Paytm একাউণ্টটো এটা নতুন Paytm একাউণ্ট ক্ৰিয়েট হ'ব। মোৰ যিহেতু Paytm আছেই, গতিকে মই লগ ইন কৰিছোঁ। দেখিবলৈ পাইছে আপোনালোকে, মোৰ অলৰেডি আহি গৈছে। ইয়াৰ পাছত আপোনালোকে ইয়াতে ক্লিক কৰিব। নেক্সট আপোনালোকে এডিট প্ৰফাইলত ক্লিক কৰিব। তাত গৈ আপোনালোকৰ ডিছপ্লে নেম দেখিছে, নেক্সট ইমেইল ID ভেৰিফাইড আৰু মোবাইল নাম্বাৰ ভেৰিফাইড। এইখিনি কৰাৰ পিছত আপোনালোকে ছেভ ইয়াত ক্লিক কৰিব। দেন আপোনালোকে ইয়াত KYC কৰিব লাগিব। ইয়াত আপোনালোকৰ পান কাৰ্ড নাম্বাৰ আৰু ভোটাৰ কাৰ্ডৰ নাম্বাৰ দি হ'লেও, তাৰ ভিতৰত কিবা এটা অপশ্যন আহিব, সেই দুটা দি পানি আপোনালোকে KYC কৰিব। তেতিয়া আপুনি ট্ৰেনজেকশ্যন কৰিব পাৰিব Paytm-ৰ যোগেদি। এইখিনি কৰা হৈ গৈছে। চ' এতিয়া আপোনালোকে ইয়াত মোবাইল কাৰ্ড ৰিচাৰ্জ কৰিব পাৰিব। ধৰক ইয়াত ইলেক্ট্ৰিচিটি বিল, তেনেদৰে ইয়াত আপোনালোকে দেখিবলৈ পাইছে, ইয়াত DTH TV ৰিচাৰ্জ কৰিব পাৰিব। ইয়াত ফ্লাইট টিকেট বুক কৰিব পাৰিব। অন্য ধৰণৰ সা সুবিধা ইয়াত আছে। দৰকাৰ হ'লে আপোনালোকে গ'ল্ড সোণ কিনিব পাৰিব। ইয়াত দেখিছে লকাৰ আছে, লকাৰত গ'ল্ডটো আপোনাৰ জমা হৈ থাকিব। দৰকাৰ হ'লে আপুনি সেই গ'ল্ডটো বিক্ৰী কৰিবও পাৰিব। আৰু আপোনাৰ তললৈ আপুনি দেখিবলৈ পাব
ইয়াত আপোনালোকে শ্বপিং কৰিব পাৰিব। এইখিনি হৈ গৈছে। আপোনালোকে মোবাইল কাৰ্ড ৰিচাৰ্জ বা এনেকুৱা ধৰণৰ কৰোঁতে দেখিবলৈ পাব। ছাপ'জ ধৰি লওক আপোনালোকে ইয়াত ৰিচাৰ্জ কৰিছে, মোবাইল নাম্বাৰ দিব। এইখিনি জানি নেক্সট অপাৰেটৰ আহি যাব ইয়াত, এয়াৰটেল হওক, জিঅ' হওক, এনেকুৱা ধৰণৰ ভোডাফোন। তাৰপিছত ইয়াত এমাউণ্ট দিয়াৰ পাছত নেক্সট আপোনালোকে এইটো ফাষ্ট ফৰৱাৰ্ড ইয়াত ক্লিক নকৰিব। আপোনালোকে প্ৰচিড টু ৰিচাৰ্জ ইয়াত ক্লিক কৰিব। প্ৰচিড টু ৰিচাৰ্জ কৰাৰ লগে লগে আপোনালোকে যিমান টকা ৰিচাৰ্জ কৰিছে তাৰ ওপৰত আপোনালোকে পে'টিএমে কেছবেক দিব। কেছবেক এপ্লাই কৰিবলৈ আপোনালোকে তাত দেখিবই কেছবেক আহি যাব অপশ্যন। মিনিমাম 30 ৰুপিছৰ ওপৰত যদি ৰিচাৰ্জ কৰে তেতিয়া কেছবেক পায়। কিন্তু আপোনালোকে ফাষ্ট ফৰৱাৰ্ড ইয়াত ক্লিক কেতিয়াও নকৰিব। চ' এইখিনি হৈ গৈছে। ইলেক্ট্ৰিচিটি বিল তাতো তেনেকুৱা ধৰণে আছে, ফাষ্ট ফৰৱাৰ্ড তাত ক্লিক নকৰিব। চ' আপোনালোকে দৰকাৰ হ'লে ইয়াত আপোনাৰ লগৰ বন্ধুসকলক যদি মানি ট্ৰান্সফাৰ কৰিবলৈ হয় ইয়াত ক্লিক কৰিব। দেখিবলৈ পাইছে। এণ্টাৰ বেংক নাম্বাৰ দিব, আৰু যদি UPI ক'ড থাকে তেতিয়া UPI ID দিলেও হ'ব, আপোনাক ট্ৰান্সফাৰ কৰিব পাৰিব। মিনিমাম 50 ৰুপিজ, 50 টকাৰ পৰা 10,000 টকালৈকে আছে। টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, সেইখিনি আপোনালোকে চাই ল'ব। আৰু যদি আপোনালোকক পে'টিএম ৱালেট, আপোনাৰ পাছবুক আপোনালোকে ইয়াত দেখিছে, পাছবুক সেইটো দেখিছে। মোৰ ৱালেটত এতিয়া বেছি নাই, 142.49 পইচা আছে। আপোনালোকে পে'টিএম ৱালেটলৈ মনি আনিবৰ কাৰণে, পইচা আনিবৰ কাৰণে এইটো মনি তাত ক্লিক কৰিব। ইয়াত দেখিছে এড মানি কোৱাৰ পাছত আপোনাক কিমান টকা আনিব, ধৰি লওক 1000, 1500, 2000 ইয়াত এমাউণ্ট দিব। এমাউণ্ট দিয়াৰ পাছত এড মনি ইয়াত ক্লিক কৰিব। ধৰি লওক মই ছাপ'জ আপোনালোকক বুজাবৰ কাৰণে 300 টকা এটা দেখাইছোঁ। ইয়াত আপোনাৰ পে'টিএমৰ কাৰ্ড দিব, কাৰ্ডটো ইয়াত দিব সংখ্যাকেইটা। নেক্সট আপোনাৰ ইয়াত মন্থ এণ্ড ইয়াৰ কাৰ্ডটো বেক চাইডে থাকে, তাত সেইটো দিব। আৰু ইয়াত CVV কাৰ্ডটোতে পাব, সেইটো আপোনালোকে ইয়াত দি পানি ইয়াত পে' নাও কৰিব। দেন আপোনাৰ বেংকৰ যিটো পাছবুক খোলা আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে তালৈ এটা OTP যাব। সেই OTPটো ইয়াত ছাবমিট কৰাৰ পাছত আপোনাৰ সেই যিমান টকা আপোনালোকে এমাউণ্ট উলিয়াব বিচাৰিছে সেই এমাউণ্টটো আপোনাৰ পে'টিএম ৱালেটত এড হ'ব, জমা হ'ব। চ' আপোনালোকে ফুল KYC কৰিব বিচাৰিলে ওচৰৰ KYC চেণ্টাৰত গৈ KYC কৰি ল'ব পাৰিব। ইয়াত গৈ তাৰ কাৰণে আধাৰ কাৰ্ড দিব লাগিব। অসমত যিহেতু আধাৰ কাৰ্ড বৰ বিশেষ সকলোৰে হয়তো নাই, গতিকে পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড দি আপুনি নিজেই এপছটো অ'পেন কৰোঁতে দি ল'ব পাৰিব। মই প্ৰথমে যিহেতু আগত কৈ গৈছোঁ। চ' আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।